আমাৰ বন্দাপাৰাত প্ৰথমবাৰৰ বাবে ৰাস পূজা হৈছে দ্য এন্ট্ৰি গেট অফ খুটাবাৰী ৰাস পূজা লেটছ গো আপোনালোকক যদি লাগে আমাৰ গাঁৱৰ নামটো মোকে কণ্টেক্ট কৰিব গাইছ বৃন্দাবনৰ নৃত্য আৰু আপোনাৰ अर्जुन निकी आई थिंक यस हम बड़े होकर भी ये एक्सपीरियंस ले रहे हैं अभी बल्ब का भी बल्ब तो भी Hey guys, it's your brother Suborno and welcome back to the new vlog. So guys, আপোনালোকে thumbnail title চাই নিশ্চয় ঠিকই গেছ কৰিছে yes আজি যাই আছো আমি ৰাস পূজা চাব যাই আছো আৰু গাইজ বহুত দিন ভিডিঅ' নেদা কাৰণ হ'ল এইবিলাক কাম চলি আছিল চাওক গাইজ হিউজ লেভেলৰ থানত মানে পাহাৰ নিচিনা হৈ গৈছে আৰু আছে এইখিনিটা তাৰপিছত আৰু নাই আৰু মানে উহুৱা ধান নাই আৰু বুলি কৈছোঁ গাইজ বাকী আছে আৰু বহুত কেইটা জাগাৰ পৰা ধান উহাবা আৰু মাৰণ দিবা বাকী এইখিনিটা দিলোঁ নন ষ্টপ একদম ভাগৰি গৈছোঁ তথাপিও আজি যাম ৰাস পূজা চাব মানে আপোনালোকক দেখাম আমাৰ ওচৰৰ যোনখিনি পৰিৱেশ সেইখিনিটা আৰু য়েছ গাইজ আমাৰ বন্দাপাৰাত প্ৰথমবাৰৰ বাবে ৰাস পূজা হৈছে তো সেইটো আপোনালোকক দেখাম আৰু গাইজ আজি আছে লগত মিষ্টাৰ প্ৰণৱ কি মানিবেগ চানিবেগ কি ৰাধে ৰাধে গাইজ আৰু মানে মোৰ ফেভাৰেট পূজা মানে বিশেষকৈ যিহেতু কৃষ্ণক মানুহ সেইটো কাৰণে ভাবিলোঁ যাওঁ গোপিনীবোৰক চাব কাৰণে য়েছ য়েছ আৰু দুৰ্গা পূজা চোৱা নাছিলি না কিয় চোৱা নাছিলি দেৱদাস হৈ আছিলোঁ বেলেগ কিবা ৰিজন নেকি হা দে যিয়ে নহয় গেছ ইফালে চাব পাৰে আমাৰ কি ধান মানে খেৰ চাওকচোন পূৰা ৰাস্তাত খেৰ হা এইফালে খেৰ বুজি আছে ইফালে পূৰা ৰাস্তাত খেৰ বাকী কি কৰি লৈ নকৰ এইখিনি বাকী গাইছ আমি যাই আছোঁ প্ৰণৱ লগত থাকিব মায়ে থাকিব মানে ফেমিলিয়ে যাম দে আজি মানে আৰু ইফালে আমাৰ বৌহাতে নাম গাব গৈছে কোনটো জেগাত দিছে গম পাব লাহে লাহে আমি সেইটো জেগাতে যাই আছোঁ এতিয়া আমি যাই থাকোঁ লাহে লাহে লেটছ গো উইথ দ্য ফ্ল' ফাইনেলি আহি পালোঁ বন্দাপাৰা আৰু য়েছ ইয়াতে প্ৰথমবাৰৰ বাবে হৈছে ৰাস পূজা তো আপোনালোকক দেখাইছোঁ বন্দাপাৰাত হৈ আছে অলপ নাম আৰু এইফালে চাব পাৰে আমাৰ পৰিৱেশ বন্দাপাৰাৰ লাহে লাহে আপোনালোকক মূৰ্তিৰ পৰিৱেশ দেখাম এটাকে বাকী আপোনালোকে চাৰাউণ্ডিংছ মানে এৰিয়াটো চাই লওক গাইছ ধুনীয়া প্ৰণৱ বিজি নহয় মন ফোন করতে পারবো মন গাইজ আপোনালোকক দেখাই আছোঁ এতিয়া পৰিৱেশ মূৰ্তিৰ ইফালে প্ৰথমতে আছে আমাৰ পুতনা ৰাক্য উইথ কৃষ্ণা যিটো মানে বধ কৰা হৈছিল সেইটো দেখুওৱা হৈছে আৰু গাইজ ইয়াতে লিখা আছে পুতনা বধ চাব পাৰে ইয়াতে লিখা আছে কোনে দান কৰিছে কি কৰিছে এইটোৱে আৰু ৱাও নাইচ গাইজ ইফালে চাব পাৰে কৃষ্ণৰ এইটো কি বকাসুৰ বধ চাব পাৰে এইগিলাতো চব বস্তুৱে পুতলাতে দেখা পাইছোঁ যদি আপোনালোকে পুতলা চাইছা আৰু ইয়াতে মানে যোনটো বস্তু টপিক ওপৰত বনাইছে তাৰ ওপৰত লিখা আছে আৰু যোনে দান কৰিছে তাৰ ওপৰত তাৰো নাম দিয়া আছে চাব পাৰে আৰু গাইজ এইটো চাব পাৰে গাজেন্দ্ৰ মানে গাইজ এই যোনটো হাতী দেখা পাই আছে মই এইটো কাহিনী জানো ভালকৈ এই হাতীটোক মানে মানুহ আছিল কিন্তু এটা ঋষিমুনিয়ে শ্ৰাপ দিয়াৰ পিছত ই হাতী হৈ যায় তাৰপিছত একদিন পানী খাব যাওঁতে আৰু এই যোনটো হাতী মানে কিবা কাৰণত শ্ৰাপত মানে এনেকুৱা হাতী হৈ যায় কিন্তু এই পানী খাব যাওঁতে একদিন ঘূৰিয়ালে এনেকুৱা কামুৰি দিয়ে কিন্তু তাৰপিছত ভগৱান বিষ্ণুৰ ই বহুত ডাঙৰ ভক্ত এনেকৈ মানে ভগৱান বিষ্ণুক মাতে আৰু তাতে হেল্প কৰিব আহি যায় গাইছ তো সেইটোৱে কাহিনী আৰু এইটো চাওক মানে চোৰ চোৰ মাখন চোৰ কোন হয় বো কানহাইয়া আমাৰে কানহাইয়া ইফালে আছে আমাৰ বিষ্ণুৰ সকলোতকৈ খঙাল ৰূপ অৰ্থাৎ নৰসিংহ তুং তুং য়েছ পুৰা একদম ফিল দি আছোঁ আজি আৰু এটা চাব পাৰে হিৰণ্য কশিপুকৰ বধ কৰাৰ মানে এইটো এটা পৰিৱেশ আপোনালোকক দেখুওৱা হৈছে ইয়াতে ইফালে আছে আমাৰ জগত পিতা আৰু আমাৰ মায়ে অৰ্থাৎ শিৱ বাবা আৰু পাৰ্বতী মাই চাব পাৰে ভগৱান বিষ্ণুৰ গোটেইখিনি অৱতাৰ ইয়াতে ডিছপ্লে কৰা হৈছে এই চাব পাৰে ইফালে মৎস্য অৱতাৰৰ পৰা আদি কৰি নৰসিংহ ইফালে পৰশুৰাম ৰাম আৰু চাব পাৰে বুদ্ধদেৱ ইফালে কল্কি অৱতাৰৰো দিছে মানে গোটেইকেইটা দিছে গাইছ ইমান বেছি কথা নকওঁ কাৰণ আমাৰ বন্দাপাৰাত প্ৰথম হিচাপে বহুত বেছি ভাল হৈছে কি কবি
I'm proud of you. Proud of বন্দাপাৰা মানে ভাল লাগছে ৰে গাইছ আপোনালোকে আহিব যদি ইটো বছৰত আহিব নোৱাৰিল নেক্সট ইয়াৰ আহি যাব ইফালে আমাৰ আছে জোৰছে বলো বলো ৰাধে ৰাধে আমাৰ নাটক কৃষ্ণ বাছে মৰ্ত কোৱা দেখোন ছাৰ দে ইমান জয় শ্ৰী কৃষ্ণ কি ধুনীয়াকৈ বনাইছে মূৰ্তিটো বহুত ধুনীয়া লাগছে আছে গাইছ ইফালে জয় জগন্নাথ কৃষ্ণ ৰাধা আৰু বলৰাম কি কবি কিবা কবি तो नहीं है मेरे पास हाँ बोलो राधे राधे বাকি গাইজ বৰ্তমান যাই আছো আমি কি খুলি ৰিভিল কৰিব খোজা নাছিলো सॉरी सॉरी দে একো নাই যাই আছো গাইজ বলক অলৰাইট গাইজ ফাইনেলি আহি পালো আমি গাদু ফুটা নহয় খুটাবাৰী গাদু ফুটা ওলাই মুখত সঁচা কৰি হা কি কবি বাকী পালো বৰ্তমান কেইটা বাজিলে বা 8টা বাজিলে চোন 8টা ভোক লাগিছিলে মাছের জল খাবি মাছের জোল মানে মারা যাবে বা কি স্পীডত গাড়ী আহে বাপ্পা গাইজ এণ্ট্ৰি পিছতে নহয় সদায় সন্মুখৰ গেটতে কৰিব লাগে তো গাইজ বলক আপোনালোকক লৈ যাই আছো মাছের জল মাছের জল 4টা গেটের শো All right guys, this is the entry gate of Khutabari Rakh Puja. Let's go. Guys, প্ৰৱেশ কৰিলো আমি খুটাবাৰীৰ মণ্ডপত আৰু এটা মূৰ্তি না মানুহে বোলে হয় মইহে শুনিছো দেই ফাৰ্ষ্ট টাইম যেহেতু আমি নলবাৰী চলবাৰী এইফালে চাওঁ ফাৰ্ষ্ট টাইম নলবাৰী এইখন দেখা পিছা নলবাৰীত যিছো আমি ফটো দেখাম ভাই মই কিছু তুই কিছা দেচোন দে দুৰ্গা পূজাত থাকিছিলি নেকি দুৰ্গা পূজাত নহয় দে হ'ব দে এইগেলে গাইছ নলবাৰী গিছে দে আমি আৰু ক'ত উপায় নাই দে এইটো হ'ল আমাৰ গাঁৱৰ নাম আৰু এইটো মোৰ বৌ হয় আপোনালোকক যদি লাগে আমাৰ গাঁৱৰ নামটো মোকে কণ্টেক্ট কৰিব গাইছ হা আপোনালোকক তো দেখালোৱে আমাৰ নাম আৰু এতিয়া আমি আপোনালোকক দেখাম খুটাবাৰীৰ অলপ পৰিৱেশ আৰু আপোনালোকক যদি নামটো লাগে কণ্টেক্ট কৰিব নেকি গাইছ ইয়াতে কৰিব কমেণ্টতে আৰু গাইছ ইয়াত চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল মানুহৰে এই গাইছ চাব পাৰে মানে মানুহৰ কি ঠাণ্ডাত কি কুপি আছে বোলে কুপিলে ওচৰত যাই দেখাই আছো ৰ গাইছ লাহে লাহে যিফালে কৃষ্ণৰ নৃত্য চলি আছে কৃষ্ণৰ নৃত্য না হা আৰু গাইছ ইফালে চাব পাৰে যোনবিলাক মানুহৰ মূৰ্তি সেইবিলাক ভাগৰ লাগিলে মানে এনেকৈ পৰ্দা জাপাই লয় মানে চাব পাৰে দেখাই আছো ৰ কি মানুহে হৈ আছে না যিহেতু লাইভ মানে দেখাই না সেইটো কাৰণে মানে এই গাইছ চাব পাৰে এয়া কষ্টিউম পিন্ধি আছে পুৰা মানে লাগে না সেইটো কাৰণে টাইমে দেখাই আৰু 10 মিনিটছ লয় নেকি সিফালে ভাওনা দেখাই আছে ৰাজ্য হ'ব পাৰে গাইছ ইফালে মাজত চাব পাৰে ৰিয়েল মানুহ আছে ৰিয়েল এই এটা এইয়া তলেও পৰে এয়া চাওক গাইছ ইফালে দেখাই আছে বৃন্দাবনৰ নৃত্য আৰু আপোনালোকক দেখাই আছো এতিয়া
বাকি গাইজ ইফালে ভাওনা শেষ হ'ল আৰু এইবাৰ ইফালে অলপ মানুহৰ প্ৰদৰ্শন হ'ব মানে নহয় লীলা যিয়ে নহয় ভাওনা লীলা একে বান্ধু তুই কি জানা মাছের জল অৰ্জুন নেকি য়েছ ইয়াতে আৰু বহুতখিনি ভাওনা দেখাব আছে এই চাব পাৰে ইফালে সাপ মানে চবখিনি দেখাব চেষ্টা কৰিছে চাগে বাকী যিমান সম্ভৱ হয় আপোনালোকক দেখাব চেষ্টা কৰিলোঁ যি মানুহ বাপৰে বা কিবাকৈ কষ্ট কৰি হ'লেও দেখালোঁ দে মানে মানুহৰ যোনটো মানে দেখাব চেষ্টা কৰিছে নতুন যদি পুৰণি চব বস্তু দেখাইছে ভাল লাগছে আৰু তাঁতৰ শালীৰ মানে কাপোৰ কেনেকৈ বনায় মেখেলা চাদৰ বা সেইগিলা চব দেখা হৈছে মানুহ চাওক না মানুহ বাপৰে কি মানুহ হিউজ মানুহ একদম সূতাবাৰীত মানে গাইছে ইয়াতে বহুত ভাল হৈ যায় সেইকাৰণে মানুহ আহে বহুত কি বাল্লু ভোক লাগিছিলে কি খোৱা যায় মাছের জল এই গাইছে খালি মাছেৰ জোলে মাৰি আছে অলপ টবি অলপ টবি মানে 4 টকা 150 ইফালে নৃত্য আৰু আৰম্ভ হৈছে অলপমান চাম ৰ
পৰাই কৃষ্ণ গাছত উঠি বাঁহী বজোৱা মানে চবখিনি প্ৰদৰ্শন দেখুওৱা হয় আৰু কি ক'ম আৰু কৃষ্ণ দ্য ৱৰ্ড কৃষ্ণ ইটছেল্ফ মানে কি ক'ম কৃষ্ণ নামটো শুনিলে মনমোহিত হৈ যাতে চব আদমিয়া মতলব এইখন দুনিয়াত মানুহে না কি কবি ৰাধে ৰাধে ভাই ভাল না খবৰ দে কি ইফালে নেকি ঘৰ তোৰ নহয় মই খলিহাট দে ইফালে আমাৰ গাঁৱৰ নামৰ দৰ্শক চাক ভালখিনি হৈছে খুটাবাৰীৰ মণ্ডপটা চাব পাৰে কি ধুনীয়া বনাইছে ৰাধা কৃষ্ণ মজা বঢ়িয়া হৈছে চিফাৰে আছে চাবিও বঢ়িয়া বজাইছা কেনে লাগিল ভাল লাগিল হা ভাল লাগছে কেনে আৰু কিবা কবি নেকি ৰাস পূজাৰ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল বঢ়িয়া এইকেইটা গাইছ আমাৰ প্লেয়াৰ কেইটা সমুজ্জ্বল হা লাষ্ট পাই ইও আহিছে আটা কবা পাই গাইছে তিকিলো লাষ্ট পাই গাইছে কোম্পানী ক্ষতি কৰি বজাই আছে ধেমালি নেকি য়েছ ততা বাচ্চা গুড কিপ ইট আপ আৰু গাইছ ইফালে সিহঁতে অলপ ৰেষ্ট ল'ব ৰ বহি পিছা ধোৱা কাৰ লগত আহিছে কাৰ লগত আহিছা মাইৰ লগত দে মুড়ি 2 পেকেট ঘূৰাই দিলে বহুত বেছি ভাল লাগিল মানে গাইছ আমাৰ ফালে যাই থাকে সেইকাৰণে অলপ কাবি অলপ তুবি নহ'লে চাবি মাছেৰ জোল লগত খাম তো চবকে চাহ দিছে এতিয়া চবে এনজয় কৰি আছে চাই আৰু এইফালে মাম্মি যিও আছে আজি তো সেইকাৰণে ভাল লাগছে আমি আহিলোঁ ছাপৰ্ট কৰবা কিবা ক তুই ক ফুৰি আছে চোন নন ষ্টপ মাৰি আছা অলপ কাবি অলপ তবি নহ'লে বা মোৰ হাতখন চাবি মাছের জল খাবার ছিল দেখুন নকলি মাছের জোল এই পূজাৰ দিনত মাছের জোল খাই নেকি এইটো দিম এইটো ইফালে গাইছ মাইনাৰ লগত আহি কিনে চাই পালোঁ মানে সৰুৰ পৰা পাং আৰু ভাগ না हम तो बचपन से आते हैं ना तो इसीलिए हम बड़े होकर भी ये एक्सपीरियंस ले रहे हैं अभी অলপ কাবি অলপ তবি ইফালে ভেনি বাবু হাই কৰিবি বাই আছে ভেনি ইফালে দোকান আছে আৰু ইফালে খাদ্যৰ দোকান মানে মিঠাইৰ দোকান আৰু ইফালে পিছৰ পৰা এটা ভিউ আৰু গাইছ ইফালে জিলাপি বনাই আছে আমি এবাৰ জিলাপি টেষ্ট কৰিম জ্বলিছে এক্টিং বেছি কৰা জ্বলিছে মাৰ খাই খাবাচ্ছা তোমাতে কি নাম মোৰ নাম ৰেন তোমালোকে মৰমতে ৰেন্দা বুলি মাতিব পাৰা সালা তাক বোলে পানী দা মানে গাইছ অলপ কাবি অলপ তবি বা বম ভাল দিলি দেই গাই কাপি এনেকে ল'ব আৰু এনেকে মাৰিব চাৰি পাক হ'ব দে জানে দে মানুহগিলা জিলাপি খাই গৈছে গাইছ আপোনালোকে যদি জীৱনত চিনি খাই পোৱা নাই না এবাৰ জিলাপি খাওক এনেকা চিনি আছে না চিনি খাব দৰকাৰে নাই আমি খাব আহিলোঁ ৰুটি মাংস ইফালে আছে ৰুটি ইফালে আছে ব্ৰইলাৰ মাংস আৰু ইটো খাব ওলালে আৰু দুখন ৰুটি দিব এই বেছি নাখাবি অলপ কাবি অলপ তবি নহ'লে বা ওলাই যাব কতে দি বাকী গাইছ আমি ৰুটি মাংস খাই আহি গ'লোঁ আছিল ধুনীয়া পাণ বনাই আছে খাম ৰ অলপ খাবি অলপ তুবি পেটটা অলপ শান্তি দিবি খালি একেবাৰে খাং খাঙে পাবি মোক বৰপি খাব মন গৈছিলা বৰপি বৰপি নাপায় এই কালা দেখি আছে ৰ আৰু গাইছ আমি ইফালে মইনাক দি দিলোঁ এয়া বেন আৰু মহিলা পাখি বাপৰে বাপ চাং
চাং বাপা চাব পাৰে ময়ৰা পাখি ললো আমি মাইনাক দিলো ইফালে মিঠাই লৈ আনি লগতে ময়ৰা পাখি লৈ আনি আমি ডাইৰেক্ট আহি গলো গাড়ীত আৰু মাইহাতক মানে আহিব দিয়া নাই কমিটিৰ মানুহে কিয় বা নাজানো বাকী এতিয়া বহুত আলচি লাগি গৈছে গাইছ কাৰণ বৰ্তমান হৈ গ'ল টাইম 11:14 আৰু আমি দিনত যিহেতু ধান মাৰণ দি আছিলোঁ প্লাছ মই কলেজতো যাই আছোঁ তো সেইকাৰণে বহুত বেছি ভাগৰ লাগিছে প্লাছ চৰ্দিও লাগছে মোৰ ঠাণ্ডাত কি কৰিবি আৰু উপায় নাই গাইছ আছোঁ দেই এতিয়া অলপ ৰেষ্ট লৈ তাৰপিছত মাইহাতে আহিলে বা ডাইৰেক্ট ঘৰত যাম না কি আপোনাৰ জোচ নাই আৰু নেকি য়েছ অলপ কাবি অলপ টবি তাহাৰে ভিডিঅ' চাই আছো মানে আমাৰ গুৰুজীহঁতৰ অ'কে পিছ আউট গাইছ আহি পালোঁ ঘৰ আৰু ঘৰ আহি পাই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু চাব পাৰে গাইছ নাক চাক টিপলা মাৰি ধৰিছে মানে এটা দি ভাল হ'ব নাই গম পাইছেনে বৰ্তমানৰ টাইম হ'ল 1:20 যিটো ভিডিঅ' আৰু ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু থৰা বহুত আপোনালোকক আমাৰ ওচৰৰ খুটাবাৰীৰ পৰিৱেশ দেখাব চেষ্টা কৰিলোঁ মানে তাতে বহুত বেছি ভাল হয় তো সেইকাৰণে দেখালোঁ আৰু মই বহুত বছৰৰ মূৰত তাতে গৈছোঁ গাইছ মিছা নকওঁ সৰুতে যিথান মায়ৰ কলাত আছিলোঁ তেতিয়া মায়ে নাম গাব গৈছিল তিথান এদি বেৰাই গৈছিল আগতে তো এইখিনিয়ে গাইছ ইমান বেছি নুবুকো আৰু কাৰণ ৰাতিও হৈ গ'ল ইফালে ৰাতিও পাব আৰু ইফালে মহুৰীও টনাইছোঁ আৰু এক মাৰা দিবাই আছে উপায় নাই দেই গাইছ কামৰ চুলি কাম কৰিব লাগিবই আৰু বহুত চুলে ৰাজ পূজাৰ বিষয়ে নাজানে তো মোৰ এইটোৰ ভিডিঅ' থ্ৰু দি এটাই মেছেজ সকলোকে যোনে যোনে মানে বিশেষকৈ মানে ডাঙৰ মানুহ বা খুৰা খুৰী যিমান আজিকালি যোনে যোনে নতুনকৈ পেৰেণ্টছ হৈছে সকলোকে এইটোৱে ৰিকুৱেষ্ট বা মেছেজ যে আপোনালোকে যাতে আপোনালোকৰ ল'ৰা ছোৱালীক সৰু ভাইটি ভণ্টিসকলক যাকে নহয় আৰু সৰু যেন বা যোনে নাজানে এইবিলাকৰ বিষয়ে তো সেইবিলাক জানিব অলপ দৰকাৰ মানে মহাভাৰতে হওক বা ৰামায়ণে হওক বা কৃষ্ণলীলাই হওক ৰামলীলাই হওক যিয়ে নহয় গাইছ লাগি যা অলপ শিক আৰু উঠি যা কাৰণ গাইছ আমাৰ জাগাত পিতা আমাৰ মেইন মানুহ আমাৰ মেইন ভগৱান মানে মেইন আমাৰ মানুহতকৈ ওপৰত মাতা পিতাতকৈ ওপৰতো কোনোবা এজন আছে বুলি আপোনালোকে শিকাব লাগিব তেতিয়াহে জানিব চুলিবিলাক আজিকালি আৰু চুলিবিলাকে নাজানে আজিকালি বাদ দি গাইছ কিছুমান আমাৰ বয়সৰ চুলিয়ে গম নাপায় থানো ৰাজ পূজা কিহৰ কাৰণে পতা হয় বাকী যিয়ে নহওক সকলোৱে মানে যদি নাজানা শিশেষ এতিয়া সময় আছে শিকিলোঁ আৰু জানিলোঁ সেই গাইছ বেছি জ্ঞান দিলোঁ দে সুপৰ্ণ ৰাভাও তাই কাৰ্টুন চাই অলপ ইণ্টাৰেষ্ট দি অলপ ৰিচাৰ্চ কৰিহে জানছোঁ দে গাইছ ময়ো মিছা নকওঁ কিন্তু তথাপিও আমাক কাহিনী চাহিনী কৈছিল সৰুতে হেংগা থাকিব লাগে গাইছ আজিকালিতো সেইটোও নাই চুলিগিলাকৰ মোবাইলত ব্যস্ত হা তো গাইছ বেছি আৰু জ্ঞান নিদিওঁ তো এইখিনি আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগত তাপ তাক কিলে বাই বাই